আহিলেই মাথা খাবা কিয়ানো সদায় সদায় কামৰাবা আহি চালা ইয়াত ধৰি মই শান্তিত থাকবা নোৱাৰা হৈছো কি ভাই আছো বহুত দিনৰ মূৰত লগ পালো তো যিয়ে নহওক ভাত চাত খালে না নাই বহুত আগতে খালো দে কেপিয়ে ভৰালো ইতে এগলা কিয়া কেপি চেপি খায় এগলাটো খুব বেয়া বস্তু খায়ে আজিকালি সকলোৱে খায়ে তাকেতো যিয়ে নহওক তোৰ আমি ভালে আছে না নাই আছে দে কিবাকে নানি নানিৰ আৰু কি কৰবি কঁকাল চকাল হালছি ঘূৰি গেলিয়ে হয়ে বৰ অকৰা আহিছি তই হিংকি কিয় কয় তোৰতো নানি বুলিব লগা এটা আছে মোৰ সৰুতে আমাক লৈ গেল খুদাই তো মোক নানিয়ে সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে এতিয়া নানিকো লৈ গেল খুদাক দে হ'ব দে তোৰ ডাইলগ বন্ধ কৰ দে হ'ব দে মই ডাইলগ বন্ধ কৰিম তই নানিক ভালকে চাবি আৰু এইগিলা বেয়া বস্তু কিয় খাই এইগিলা নাখাবি গম পাইছা না নাই ভাই কি ভাবি আছা মই যাম দে এতিয়া মোৰ ঘৰত শিৱ পূজা আছে কি তোহাৰ শিৱ পূজা মঙলবাৰে কৰে নেকি মই শুনিছিলো সোমবাৰেহে কৰে তই আমাৰ ধৰ্মৰ কথা নাজানা নাই মই যাম দে যাতে ভাই যা মই যাম দে চলটো বেয়া সংগত কৰি নষ্টই হয় আল্লাহ তাক ভাল কৰক দে যিয়ে নহওক ময়ো যাই থাকো চিগাৰেট জ্বল এটা ৰাতি এটা চিগাৰেট আনছো আনি বোলে আদা খালো মই আদা সি লৈ গেল সি কৈছে বোলে চিগাৰেট নাখালো বোলে হাগা নলৈতো চিগাৰেট আমাৰ প্ৰাণ হাগা নলয় এতিয়া চাধ মাৰ মাৰো ৰ তই তাৰ কিয় লগনো আৰে আৰে ইয়াৰ তাৰে ভালকে নকয় ইয়া তাৰে মোস্তাফাৰ হয়তো নুশুন তই মোস্তাফাৰ কিয় লগানো সি বৰ বৰিঙে সৰুৰে লগ না এৰবাও নলৈ আহিছো এতিয়া তই আৰু তাৰে লগ হৈ থাকা তাৰ আমাৰ ধৰ্ম মিলে না কথা মিলে না বৰণ মিলে কি মিলে হয় দেই তই কিহৰ ধৰ্মী চলি তাত লগ হ'ব লাগে আমাৰ তই বাদ দে এইগিলা কথা তই তাৰহে লগ হ'ব পাৰা না বেলেগ ধৰ্ম চলি আমি কি লগ নহয় নেকি চাদা দিয়ে দে চাদা গু কৰি পেলছা যা আকৌ নাই দে গু খাব পৰা হৈছে চাদা গু কৰি পেলছে লেতেৰা তাকেতো ই গু কৰি পেলছি চাদাই কেম্বা লাগছে চাদা মাৰবা নাজনা চাদা কি বয়াকে মাৰছো মই তহঁতে কথাটো বেয়া নহয় সি লুনো মই কেনেকে যাম একলাই উঠি আমি কি বয়া বিয়া যায় মই বহি থাকো তাতে আকে বাল্যকালৰে বন্ধু কেনেকে উঠি যায় এতিয়া সেইটো আৰু বন্ধু আছিল আগতে এতিয়াতো নাই সেনা কথা নহয় সিটো নহয় এইটো নহয় বাদ দি তাক কালি মাতবি তাক বনাই দিম পুৰা বনাব লাগিব বনাই দিম তাক আহিবা দিও তই অকল মাতবি সেইটো চেপ্টাৰ বাদ দি তাৰ যি হৈছে কালিতো কালি হ'ব এতিয়া ঘৰত যাওঁ চাদাখিনি যে কি খোৱালা বৰ আকৌ নহয় আঠদিন বিয়া তাকেই মাথা খাব তই কি কলি কিয় লগ হম তাক মই সৰুৰ পৰা লগ পাইছো একেলগে ডাঙৰ দীঘল হৈছো তাৰ লগ নহয় কাৰ লগ হম কি কম যি হল তই আৰু এৰ লগ নহবি তই নকাই কিয় তই তই মোক আজি নাম দিবি তোৰ লগত মেল নাই ৰিষ্টা নাই তোৰ লগত তই মোক আজি ইনকে কলি হা তোক মই সৰুৰ পৰা কিমান হেল্প কৰিছো কি কৰিছো মই জানো তই মোক আজি মই পাহৰি গেলি তই হা তোক মই আজি তোক মই একো নকাম আজি নামাজত টাইম হৈছে তোৰ লগত মই কালি হিচাপ কৰিম আল্লাহ তার লগ হ্যাঁ কেন পাইছা অপমান করছি না মজাটো পাইছা এটা হ্যাঁ এই কি তোর বেয়া লগ নহয় গম পাইছা না এই সংগত করে নষ্ট হয়েছি তাক তুই ভালকে বুঝাবি গম পাইছা এই তুই যা তুই কি বুকি আছাগলা যা ও ভাই আচ্ছা এই তোক লগ পাইছো ভালে হয়েছিল বহুত টেনশনে মোর তোর লগত ডিসকাস করব লাগা আছিল দে কচোন সাইকেল আন থম র এতে বউয়া কি হইছে জানা না
ঘটনাটোতে শুন বুঝলি না ঘটনাটো সেইটোৱে দে কালি অলবি কালি যাম দে 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 এতিয়া দে মই যাম দে যাম দে মোৰো নামাজ পঢ়াৰ টাইম হৈছে তহঁতে কাজিয়া কৰবা ৰেডি না তহঁতে কাজিয়া চিনি নাপলি আমি কাজিয়া কৰবা নাই তহঁতক ভালকে বুজাবা আহিছো তই কোনি এলা বুজাবা মাৰে তই মাৰ কি হাল্লা কৰি আছা ৰ আমাৰ আহিছে পলো কাজিয়া কিয় কৰা হৈছে ৰ তোন কি কাজিয়া কৰি থাকে সৰু কালৰ পৰা তোন বন্ধু আৰু তোন ধৰ্মক লৈ এনেকে কাজিয়া কৰা ধৰ্মক লৈ কাজিয়া কৰিব নালাগেতো এই স্বাধীনতা দিৱস আগত আহি আছে আৰু তোন কাজিয়া কৰি থাকা শুন আমি ভাৰতত আছো আমি চব ভাৰতীয় আমাৰ ভাৰতীয় হিন্দু মুছলিম একো নাই চব ভাই এতিয়া তহঁতে হাত মিলি এতিয়া আৰু এইবিলাক কাজিয়া নকৰবি এই নাই আমি শুন এতিয়া কালি 15 আগষ্ট স্বাধীনতা দিৱসটো জানাই কালি সংঘ চলবি এতিয়া দুয়োটাই আৰু চব যাবি আৰু যোনী আছে লগৰ চবকে মাতি লৈ যাবি এতিয়া মই যাওঁ শুন যে তহঁতে কাজিয়া নকৰবি আৰু আজিৰ পৰা পিছত চব মিলা প্ৰীতিত চলবি যি হ'ল আজি তই বৈ আছ নাপি ভাই এই ভাই মই এইবিলাক ধৰি নাথাকোঁ যৌ